তো আমি এটামান বজাত শুইছিলোঁ চাগে কুকুৰ পোৱালি আহিছে কেইটামান বাহিৰত এনেকা হাল্লা কৰি আছে মই চাওক এতিয়া কেইটা বাজিছে মই দেখাই আছোঁ চাওক মাক দিম ইয়াকে টোপনি যাব নেকি খৰম ক'ত তো গাইজ সিহঁতেতো সেইপিনে পুৰা মাংস চুঙাত পুৰাত লাগি আছে কিন্তু আমি আহিছোঁ Beat the speakers up. Damn. তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে স্বাগতম জনাইছোঁ অন্য এটি নতুন ব্লগলৈ তো আজি হৈছে উৰুকা আৰু কালি বিহু তো উৰুকা আমিতো মেজি চেজি বনোৱা হ'লেই আপোনালোকে মিনি ব্লগত দেখিছে এতিয়া মই যাই দেখাই আছোঁ কোনখিনি জেগাত বনাইছোঁ তো আজি ৰাতি এটা আমি মানে খানাৰ আয়োজন কৰিছোঁ সেইকাৰণে এতিয়া আকাশকো আনিব যাব লাগিব সিটো ঘৰতে আছে তাৰ 1 কিলোমিটাৰমান হয় এতিয়া তাক যাই লৈ আনি আছোঁ তাৰপিছত চাই থাকক ভিডিঅ'টো তো আকাশৰ ঘৰত আহি ইয়াক লোড কৰি পিনে আমি দুজন আহি যাওঁ ঘৰলৈ কৈ নাযাবা ঘৰত আহি পোৱাৰ পিছত আমি গুচি যাওঁ য'ত উৰুকা পালন কৰিম তালৈ ক'ত নিয়ে কি কৰা ৰাতি আন্ধাৰত লগাবা নেকি খাবা নেকি অলপমান মানে ইয়াতে উজ্জ্বল কৰিবৰ কাৰণে পোহৰ কৰিবৰ কাৰণে LED এনেওতো লাইটত আন্ধাৰে হৈ আছে LED লগাই পোহৰ কৰিম মই যদি চাইন্টিষ্ট হওঁ কি লাইট বনাম কোৱা আইডিয়া কৰা তুমি জানা কলা লাইট বনাম এটা ৰুমত কলা লাইট লগাম গোটেই ৰুম আন্ধাৰ কলা লাইট বোলে তো ইয়াতে কিশোৰ বিহেৱে কাম কৰি আছে তো মই আহোঁগৈ এপাক ৰ'বা আহি আছোঁ হ'ব লৈ আহিম কি পিঠা বনাইছে কোনে পিঠা খাব মোৰ হাত লেতেৰা মই গুড় দিয়া পিঠা দিছোঁ তো আমাৰ খৰিচৰি কাটা হৈ গ'ল এতিয়া অলপমান বজাৰ কৰিব আছে সামান্য সেইখিনি কৰি আহোঁগৈ তাৰপিছত চাই থাকক ভিডিঅ'টো একদম আজি খাজানাৰ ধামাকাটা হ'ব মাংসখিনি লোৱা হ'ব ইয়াতে মাংস ইয়াতে এইটোতো গেলামাল দোকান হয় ইয়াতে ক'ত মাংস নাকি নামটো কেনেকুৱা গেলামাল আছে এটা চব ভাল মালে আছে তো বজাৰত বজাৰ কৰি থাকোঁতে আমাৰ মহিলা পল্টনকো লগ পালোঁ কি কৰিবা আহিছা তোমালোকে ইয়াতে তো ইহঁতৰো আজি চাগে ৰাতি পাৰ্টি আছে সেইকাৰণে বজাৰ কৰিব আহিছে তো সকলোবোৰ বজাৰ লোৱাটো হৈ গ'ল কিন্তু তো গোটেই টাউন বিচাৰিলোঁ আজি দেওবাৰ নহয় নাই কাৰণে গাহৰিয়ে পোৱা নাই এতিয়া এটা মাত্ৰ লাষ্ট চান্স আছে তো এতিয়া কেমেৰামেন ৰাকেশৰ সৈতে মই দেখাই আছোঁ মুখখন কেমেৰামেন ৰাকেশৰ সৈতে এতিয়া আমি এয়া বেটাৰীৰ বাহন লৈ পিনে আমি গৈ আছোঁ গাহৰি ল'ব আজি গাহৰি মাথা গৰম কৰি দিছে তো ফাইনেলি গাহৰি মানে সকলো বজাৰ লোৱা হৈ গ'ল এতিয়া গৈ আছোঁ ঘৰলৈ আৰু সেইটো যে ভয়ানক ঘৰটো দেখিছে তাই আমাৰ আজি ৰাতি খানা হ'ব খানা এই ভয়ানক ঘৰটোৰ ভিতৰত তো গধূলিটো হোৱাই নাই সেইকাৰণে ইহঁতে অলপ ইয়াতে টাইম পাছ কৰে এইটো ডাবুল লাছ কৰিলে ফাউল তো ৰাতি হোৱাই নাই ৰাতি হ'বৰ কাৰণে আৰু 2 ঘণ্টামান আছে আমি 1 মিনিটত ৰাতি কৰি আছোঁ তো ৰাতি হোৱাৰ লগে লগে আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ মাষ্টাৰ চেফে বনাই আছে কি বনাইছে আপুনি হ'লনে এইখিনি একদম আৰু এইপিনে চুঙাত দিয়া গাহৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে আপোনালোকে এনেকৈ চুঙাত দি খাই পাইছেনে কমেণ্টত জনাব তো গাইজ সিহঁতেতো সেইপিনে পুৰা মাংস চুঙাত পুৰাত লাগি আছে কিন্তু আমি আহিছোঁ এতিয়া খালি খাবহে লাগে ভক্ত দেখা ভক্ত দেখে গাহৰি কিয় খায়
তো এইখিনি পেটত যাই হজম হোৱাই নাছিল আৰু এইপিনে আমাৰ মেইন ডিছো ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে? খানা কেনেকুৱা হৈছে? আৰু ইহঁতৰ খোৱা হোৱাৰ পিছত আমিও খাদ্য গ্ৰহণ কৰাত লাগিলো। তো আমাৰ খোৱা বোৱা হোৱাৰ লোকে ৰাতি 2টাই বাজে, সেইকাৰণে আমি আৰু ফ্লাইট মোড মানে শোৱাৰ চেষ্টা কৰি আছিলো, কিন্তু তো আমি এটামান বজাত শুইছিলো চাগে। কুকুৰ পোৱালি আহিছে কেইটামান বাহিৰত, এনেকা হাল্লা কৰি আছে। এতিয়া কেইটা পাইছে মই দেখাই আছো, চাওক কোন হাল্লা কৰি আছে। যাই আছো মাইক দিম ইয়াকে, টোপনি যাব নিদিয়ে। খৰম ক'ত খৰম চাওক ক'ত কুকুৰটো। এটা বজাত মান শুইছিলেহে, এতিয়া হৈ গৈ আছে 3টা বাজেহে। দিমেই এতিয়া উঠি গৈছোৱে যাতে আৰু শুব টাইম নাই, সেইকাৰণে আমি ৰাতি 3টা বজাত চাহৰ ব্যৱস্থা কৰিলো। A few moments later. গুড মৰ্ণিং বন্ধুসকল, এতিয়া বৰ্তমান 8টাই বাজে আৰু আমি এয়া মেজি জ্বলাবৰ কাৰণে ৰখি আছো। মানুহবিলাক আহাই নাই, প্লেয়াৰবিলাক আহাই নাই, আহিব আৰু গা ধুই ৰেডি। তো এতিয়া মানুহখিনি আহিলে মেজিটো জ্বলাওঁ আৰু তাৰপিছত ডাঙৰে সৰু সেৱা কৰে, আজি আপোনালোকে জানে। আৰু এইপিনে আমাৰ শৰাই দি আছে, আৰু এইটো হৈছে আমাৰ মেজি। আৰু ৰাতি সেই তাতে আমি খানা খাইছিলোঁ, সেইটো ভয়ানক ঘৰটোৰ ভিতৰত। কি বনাই আছা তোমালোকে? এইটো মেজিটো মানে ঘূৰাই পিনে এয়াই দি বনালোঁ। এইটো জুমটি বুলি কয় ন? জুমটি বুলি কয়। তো ইয়াৰ নামটো হৈছে জুমটি। তো মেজিৰ ওচৰত শৰাই দিয়া হোৱাৰ পিছত আমি সকলোবোৰ গুচি গ'লোঁ ৰাইজৰ নামঘৰত। তো নামঘৰৰ পৰা আশীৰ্বাদ লোৱা হোৱাৰ পিছত আমি সকলোবোৰ গুচি গ'লোঁ মেজিৰ কাষলৈ, আৰু আমাৰ লাষ্ট বিদায় কাৰ্যসূচী ষ্টাৰ্ট কৰিলোঁ। ফাইনেলি কি কৰিব লাগে? ভিডিঅ'বিলাক পঠাই দিবা। অ'কে ডান। ইমান কষ্টকৈ বনাইছিলোঁ, ইমান পটককৈ চেছ হৈ যাব এতিয়া। তো এইটো এটা নৰ্মেল চিম্পল ব্লগ বনালোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব, আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। নেক্সট অন্য এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই। বিহু খাব কাৰণে আৰে তিল পিঠা, নাৰিকল পিঠা খাও, পিও, মজ কাৰো।